বোকাখাট ৰাজহুৱা খেলপথাৰত আয়োজন কৰা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ইয়াত কুচকাৱাজ পৰিৱেশনৰ বাবে আগবাঢ়িছে। আজিৰ এই কুচকাৱাজৰ নেতৃত্ব প্ৰদান কৰিছে পেৰেড কামাণ্ডাৰ বোকাখাট আৰক্ষী থানাৰ মুখ্য উপ পৰিদৰ্শক মৃণাল দাস পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সুৰক্ষা বাহিনী জেডিএছচি মহাবিদ্যালয়ৰ এনচিচি ল'ৰাৰ দল আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে প্লাটুন কামাণ্ডাৰ মধুবন পেগুৱাই। ইয়াৰ পাছতে আহি আছে জেডিএছচি মহাবিদ্যালয়ৰ এনচিচি ছোৱালীৰ দলটি আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে কৃষ্ণ দত্ত। শ্ৰী শ্ৰী যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ এনচিচি ছোৱালীৰ দলটিৰ পাছতেই আজিৰ কুচকাৱাজত আপোনালোকে দেখিবলৈ পাইছে বোকাখাট টাউন হাইস্কুলৰ কুচকাৱাজৰ দলে তেখেতসকলৰ কুচকাৱাজ পৰিৱেশন কৰিছে আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে প্লাটুন কামাণ্ডাৰ বিক্ৰম পেগুৱাই। ইয়াৰ পাছতে এয়া বালিদান হাইস্কুল আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে সদানন্দ পাটগিৰি। তাৰ পাছতেই আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া বেষ্ট একাডেমী বোকাখাটৰ কুচকাৱাজৰ দল আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে প্লাটুন কামাণ্ডাৰ লোহিত চন্দ্ৰ মৰাণে। এয়া কুচকাৱাজৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ দল। বোকাখাটৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ এই দলটিক নেতৃত্ব প্ৰদান কৰিছে ৰিগ্নৱাৰণ ঠেঙাল। বোকাখাটৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ দল নেতৃত্ব প্ৰদান কৰিছে ৰিগ্নৱাৰণ ঠেঙাল। তাৰ পাছতেই কুচকাৱাজ পৰিৱেশন কৰিছে বোকাখাট জাতীয় বিদ্যালয়। বোকাখাট জাতীয় বিদ্যালয়ৰ এয়া ৰ'জ ইংলিছ হাইস্কুলৰ দল। বোকাখাটৰ প্লাটুন কামাণ্ডাৰ তুষাৰ দলে নেতৃত্বত এয়া আগবাঢ়িছে ৰ'জ ইংলিছ হাইস্কুলৰ দল। এয়া বোকাখাট হিন্দী হাইস্কুলৰ দল আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে প্লাটুন কামাণ্ডাৰ প্ৰবীণ গুপ্তা। বোকাখাট হিন্দী হাইস্কুলৰ দল আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে প্ৰবীণ গুপ্তা। ইয়াৰ পাছতেই কুচকাৱাজৰ দল আহি আছে কাজিৰঙা মডাৰ্ণ হাইস্কুল আৰু দলটিৰ নেতৃত্ব প্ৰদান কৰিছে কৌশিক পামেগাম। কাজিৰঙা মডাৰ্ণ হাইস্কুলৰ দলটিক নেতৃত্ব প্ৰদান কৰিছে কৌশিক পামেগামে। ইয়াৰ পাছতেই আহি আছে CNP ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বোকাখাট আৰু প্লাটুন কামাণ্ডাৰ বাস্তৱ ভৰালী। CNP ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দলটিৰ নেতৃত্ব দিছে বাস্তৱ ভৰালী। ইয়াৰ পাছতেই শংকৰদেৱ শিশু নিকেতন বোকাখাট। এই শংকৰদেৱ শিশু নিকেতন বোকাখাটৰ এই দলটিক নেতৃত্ব প্ৰদান কৰিছে ৰিচন্ত বৰা। শংকৰদেৱ শিশু নিকেতন বোকাখাটৰ এই দলটিক নেতৃত্ব প্ৰদান কৰিছে ৰিচন্ত বৰা। ইয়াৰ পাছতে আহি আছে শংকৰদেৱ শিশু নিকেতন ৰজাবাৰীৰ এই দলটিক নেতৃত্ব প্ৰদান কৰিছে নয়নজিৎ বৰী। শংকৰদেৱ শিশু নিকেতন ৰজাবাৰী আৰু এই দলটিক নেতৃত্ব প্ৰদান কৰিছে নয়নজিৎ বৰী। ইয়াৰ পাছতেই বোকাখাট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কুচকাৱাজৰ দল আৰু নেতৃত্ব প্ৰদান কৰিছে প্লাটুন কামাণ্ডাৰ ইৰফান কবিৰ। ইয়াৰ পাছতে আপোনালোকে দেখিবলৈ পাইছে খ্ৰীষ্টজ্যোতি হাইস্কুলৰ দলটি আৰু প্লাটুন কামাণ্ডাৰ কৃষিকান্ত শৰ্মা। আমি এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ।